হে দোস্ত আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ এই ইউটিউব চেনেলত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিম ইকনমি অফ ইণ্ডিয়া, ভাৰতৰ অৰ্থনীতি। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাচীন স্বাধীনকালৰ ভাৰতত সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে দেশখনৰ ৰাষ্ট্ৰীয় আয়ৰ হিচাপ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, দাদাভাই নৌৰোজী। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। স্বাধীনতাৰ পাছত অৰ্থাৎ 1949 চনৰ আগষ্ট মাহত ভাৰতবৰ্ষত প্ৰথমে ৰাষ্ট্ৰীয় আয় সমিতি গঠন কৰা হয়। এই ৰাষ্ট্ৰীয় আয় সমিতিৰ তলৰ কোনজন ব্যক্তি জড়িত নাছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, দাদাভাই নৌৰোজী। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় নিৰ্ধাৰণ কৰা পদ্ধতি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, অপশ্যন এ শুদ্ধ আয় পিয়লি পদ্ধতি, অপশ্যন বি শুদ্ধ উৎপাদন পিয়লি পদ্ধতি। এই দুয়োটাই হয়। নেক্সট প্ৰশ্ন, স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষত চৰকাৰীভাৱে প্ৰথম ৰাষ্ট্ৰীয় আয় গণনা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ৰাষ্ট্ৰীয় আয় সমিতি। নেক্সট প্ৰশ্ন, বৰ্তমান ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, কেন্দ্ৰীয় পৰিসংখ্যা সংস্থা। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। ভাৰতৰ ৰাষ্ট্ৰীয় আয় অধিকাংশ উপাৰ্জন কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, ব্যৱসায়ী আৰু উৎপাদনকাৰীসকলে। নেক্সট, ভাৰতবৰ্ষৰ অৰ্থনীতিত তলৰ কোনবিধ সম্পদৰ গুৰুত্বতা বাকী কেইটাৰ তুলনাত বেছি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, খনিজ সম্পদ। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। সম্প্ৰতি তলৰ কোনবিধ দ্ৰব্য উৎপাদনত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত ষষ্ঠ স্থান অধিকাৰ কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, মেংগানিজ। নেক্সট প্ৰশ্ন, সম্প্ৰতি মাইকা বা বালিচন্দা উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, অষ্টম। নেক্সট প্ৰশ্ন, চৰকাৰে তলৰ কোনটো খণ্ডৰ পৰা সৰ্বাধিক আয় সংগ্ৰহ বা আহৰণ কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, সহযোগী খণ্ডৰ। নেক্সট প্ৰশ্ন, তলৰ কোনটো ঔদ্যোগিক নীতিক ভাৰতৰ অৰ্থনৈতিক সংবিধান আখ্যা দিয়া হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, 1956 চনৰ ঔদ্যোগিক নীতি। নেক্সট প্ৰশ্ন, ভাৰতৰ উদ্যোগৰ ক্ষেত্ৰত নৱৰত্নৰে বিভূষিত উদ্যোগৰ সংখ্যা সম্প্ৰতি কিমান? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, 16টা। নেক্সট প্ৰশ্ন, উদ্যোগৰ ক্ষেত্ৰত মহাৰত্ন আখ্যা পোৱা ভাৰতৰ 5টা উদ্যোগ হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, ONGC, SAIL, IOC, NTPC, অইল ইণ্ডিয়া লিমিটেড। নেক্সট প্ৰশ্ন, ঔদ্যোগিক নীতিৰ লগত তলৰ কোনটো কমিটি সম্পৰ্কিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, হাজাৰী কমিটি। নেক্সট প্ৰশ্ন, অবিনিয়োগ বিষয়ত জড়িত কমিটিখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, শ্ৰীৰংগ ৰাজন কমিটি। নেক্সট প্ৰশ্ন, সম্প্ৰতি ভাৰতৰ তলৰ কোনটো দ্ৰব্য উৎপাদনে 1 নম্বৰ স্থান দখল কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, মৰাপাট। নেক্সট প্ৰশ্ন, বুজাবুজি চুক্তিৰ লগত সম্পৰ্কিত ব্যক্তিজন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, অৰ্জুন সেনগুপ্তা। নেক্সট প্ৰশ্ন, চেনী উৎপাদনত ভাৰতে সম্প্ৰতি বিশ্বৰ কোনটো স্থান দখল কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, দ্বিতীয় স্থান। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। ভাৰতৰ কৃষিভিত্তিক দ্বিতীয় বৃহৎ উদ্যোগ? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, চেনী উদ্যোগ। নেক্সট প্ৰশ্ন, ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথম চিমেণ্ট উৎপাদন গোট স্থাপন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, পৌৰ বন্দৰ আৰু পশ্চিমবংগ। নেক্সট প্ৰশ্ন, অসমৰ ৰাজ্যিক উৎপাদনলৈ তলৰ কোনটো খণ্ডৰ বৰঙণি সৰ্বাধিক? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, কৃষিখণ্ড। নেক্সট প্ৰশ্ন, 1966 চনত ভাৰতবৰ্ষত দেখা দিয়া খাদ্য সংকটৰ পাছত 1966 চনৰ সময়ছোৱাত উন্নত বীজ প্ৰয়োগৰ জৰিয়তে দেশখনে ঘেঁহু উৎপাদনত উল্লেখনীয় সাফল্য লাভ কৰে। উৎপাদনৰ এই সাফল্যক কি বোলা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, সেউজ বিপ্লৱ। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কৃষকৰ শস্য ফচল আদি নষ্ট হোৱাৰ বিপৰীতে ক্ষতিপূৰণ প্ৰদানৰ কাৰণে ভাৰত চৰকাৰে কিমান চনত শস্য বীমা আঁচনি প্ৰৱৰ্তন কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, 1985 চনৰ এপ্ৰিল মাহত। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। ভাৰতীয় ষ্টেট বেংক কিমান চনত স্থাপিত হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, 1955 চনত। নেক্সট প্ৰশ্ন, ৰাজ্যিক বিত্ত নিগমৰ ঋণৰ সৰ্বাধিক ম্যাদ কিমান? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, 20 বছৰ। নেক্সট প্ৰশ্ন, ভাৰতৰ ঔদ্যোগিক বিত্ত নিগমৰ ঋণৰ সৰ্বাধিক ম্যাদ কিমান? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, 25 বছৰ।
নেক্সট প্ৰশ্নলৈ আগবাঢ়ো 1955 চনত বিশ্ব বেংকৰ সাহায্যত দেশৰ শিল্পৰ প্ৰসাৰণ আৰু আধুনিকৰণ কাৰিকৰী দিশৰ উন্নয়ন আৰু উৎপাদন আৰু নিয়োগৰ সুবিধাৰ্থে গঠন কৰা বিত্তীয় অনুষ্ঠানটো কি ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি ভাৰতৰ ঔদ্যোগিক ঋণ আৰু বিনিয়োগ নিগম লিমিটেড নেক্সট প্ৰশ্ন বৃহৎ ঔদ্যোগিক বিত্ত যোগানৰ কাৰণে উত্তৰ কালত ভাৰতত স্থাপন হোৱা প্ৰথমটো বিত্ত নিগমৰ নাম কি ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি ভাৰতৰ ঔদ্যোগিক বিত্তীয় নিগম লিমিটেড IFCI নেক্সট প্ৰশ্নলৈ আগবাঢ়ো কিমান চনত জাতীয় সমবায় উন্নয়ন নিগম স্থাপন কৰা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি 1963 চনত নেক্সট প্ৰশ্ন জাতীয় সমবায় উন্নয়ন নিগমৰ মুখ্য কাৰ্যৰ অন্তৰ্গত তলৰ কোনটো নহয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি উদ্যোগ স্থাপন কৰা নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নিবনুৱা সমস্যাৰ কাৰণৰ ভিতৰত তলৰ কোনটো নহয় ইয়াৰ শুদ্ধ আনসাৰটো উপযুক্ত শিক্ষা তথা শিক্ষানুষ্ঠানৰ অভাৱ নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতবৰ্ষৰ তলৰ কোনটো উদ্যোগত বা খণ্ডত মহিলাৰ কৰ্মসংস্থাপন সকলোতকৈ বেছি ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি চাহ উদ্যোগত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতৰ বৃহত্তম উদ্যোগটো হ'ল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি বস্ত্ৰ উদ্যোগ নেক্সট প্ৰশ্নলৈ আগবাঢ়ো তলৰ কোনবিধ দ্ৰব্য উৎপাদনৰ ভিতৰত দ্বিতীয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি চাহপাত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতীয় তীখা প্ৰাধিকৰণ লিমিটেড কেতিয়া গঠন কৰা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ 1973 চনত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো অসমৰ চাহ কেতিয়া ক'ত প্ৰথম নিলাম হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি 1839 চনৰ 10 জানুৱাৰীত লণ্ডনত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো কৃষি আৰু গ্ৰাম্য উন্নয়নৰ জাতীয় বেংক কৃষি খণ্ডলৈ কিহৰ মাধ্যমেৰে ঋণ আগবঢ়ায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি ব্যৱসায়িক বেংকযোগে নেক্সট প্ৰশ্ন সংহত গ্ৰাম্য উন্নয়ন আঁচনি কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত গ্ৰহণ কৰা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো তলৰ কোনটো ভাৰতীয় বিমানবন্দৰ আন্তৰ্জাতিক বিমান প্ৰাধিকৰণে নিয়ন্ত্ৰণ কৰা নহয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ মোহনবাৰী ডিব্ৰুগড় নেক্সট প্ৰশ্ন ভাৰতত মেট্ৰ' ৰেল সেৱা প্ৰথম কেতিয়া আৰম্ভ কৰা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি 1984-85 চনত কলিকতাত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো শক্তি উৎপাদনত অধিক গুৰুত্ব দিয়া ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাটো ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি সপ্ত পঞ্চবাৰ্ষিক পৰিকল্পনা নেক্সট প্ৰশ্ন ভাৰতীয় টকাৰ অৱমূল্যায়ন প্ৰথম কেতিয়া হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ 1965 চনৰ 5 জুনৰ মাজনিশা নেক্সট প্ৰশ্নলৈ আগবাঢ়ো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা শিতানটো ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি কৃষি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা বানপানী আৰু খৰাং বতৰ চীন ভাৰতৰ যুদ্ধ আৰু ভাৰত পাকিস্তানৰ যুদ্ধ আদিৰ সমস্যাৰ বাবে বিফল হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা নেক্সট প্ৰশ্নলৈ আগবাঢ়ো তলৰ কোনটো উদ্যোগ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাত অসমত স্থাপিত হোৱা নাছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি গুৱাহাটী শোধনাগাৰ নুনমাটি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো তলৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক বৈষম্য দূৰ কৰা আৰু সমাজবাদী সমাজৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ডৰ প্ৰথমটো তেল শোধনাগাৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কালতে স্থাপন কৰা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি গুৱাহাটী শোধনাগাৰ নুনমাটি নেক্সট প্ৰশ্ন প্ৰথমবাৰৰ বাবে দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিয়া পৰিকল্পনাটো হ'ল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন পৰিকল্পনা নেক্সট প্ৰশ্ন ভাৰত চৰকাৰে উদাৰীকৰণ নীতি গ্ৰহণ কৰে ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি 1991 চনত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতত সমাজবাদী আদৰ্শত সমাজ গঠনৰ নীতি কোনটো পৰিকল্পনাত গ্ৰহণ কৰা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতবৰ্ষত সৰ্বপ্ৰথম কিমান চনত লোকপিয়ল কাম কৰা হৈছিল ইয়াৰ শুদ্ধ আনসাৰ চি 1972 চনত নেক্সট ভাৰতত বৰ্তমানে প্ৰতি 10 বছৰৰ অন্তৰে অন্তৰে চলি থকা লোকপিয়লৰ কাম কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি
1881 চনৰ পৰা। নেক্সট প্ৰশ্নলৈ একবাৰো বিশ্ব বেংকৰ সদস্য সংখ্যা কিমান? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 189। নেক্সট প্ৰশ্ন বিশ্ব বাণিজ্য সংস্থাৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি 164 খন ৰাষ্ট্ৰ। নেক্সট প্ৰশ্ন জৱাহৰ ৰোজগাৰ যোজনা কেতিয়া শুভাৰম্ভ কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 1989 চনত। নেক্সট প্ৰশ্ন তলৰ কোনটো খণ্ডৰ পৰা চৰকাৰে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি কৰ্পোৰেশ্যন টেক্স। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো 2011 চনৰ লোকপিয়লটো ভাৰতৰ কিমান সংখ্যক লোকপিয়ল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি 13। নেক্সট প্ৰশ্ন ভাৰতবৰ্ষত সৰ্বপ্ৰথম বেংকটো কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি বেংক অফ হিন্দুস্তান। নেক্সট প্ৰশ্ন ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহৎ বেংকটো হ'ল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ষ্টেট বেংক অফ ইণ্ডিয়া। নেক্সট প্ৰশ্ন ভাট পদ্ধতিটো তলৰ কোনটো প্ৰযোজ্য? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ এক্সাইজ ডিউটি। নেক্সট প্ৰশ্ন অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 70%। নেক্সট প্ৰশ্ন ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ ক্ষেত্ৰত সম্প্ৰতি অসমে কিমান শতাংশ চাহ উৎপাদন কৰে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 52%। নেক্সট প্ৰশ্ন বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল এ যোৰহাট জিলাৰ টকোলাইত। নেক্সট প্ৰশ্নলৈ একবাৰো বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ডিগবৈ। নেক্সট প্ৰশ্ন গুৱাহাটী নুনমাটি তেল শোধনাগাৰ শুভাৰম্ভ কেতিয়া কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 1961 চনত। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি 2006 চনত। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ প্ৰধানমন্ত্ৰী। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো তলৰ কোনবিধ অসমৰ নগদী শস্য? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি চাহ। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতৰ আটাইতকৈ বেছি শাখা থকা বেংকটোৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি ষ্টেট বেংক অফ ইণ্ডিয়া। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো আন্তৰ্জাতিক বাণিজ্যত মুখ্য স্থানত থকা পণ্যবিধ? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি পেট্ৰলিয়াম। নেক্সট প্ৰশ্ন পৃথিৱীৰ ভিতৰতে বৃহত্তম চাহ নিলাম কেন্দ্ৰটো আছে শ্ৰীলংকাত, দ্বিতীয়টো ক'ত আছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি গুৱাহাটীত। নেক্সট প্ৰশ্নলৈ যাওঁ ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত গঠন কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি 1935 চনৰ 1 এপ্ৰিলত। নেক্সট প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত ৰাষ্ট্ৰীয়কৃত কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 1949 চনত। নেক্সট প্ৰশ্ন ভাৰতবৰ্ষত সৰ্বপ্ৰথম কেতিয়া ৰেল উদ্যোগৰ সূচনা কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি 1853 চনত। নেক্সট প্ৰশ্ন ভাৰতত পোনপ্ৰথম কেতিয়াৰ পৰা বিমান পৰিবহণৰ শুভাৰম্ভ কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন 1920 চনত। নেক্সট প্ৰশ্ন ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 1950 চনৰ মাৰ্চ মাহত। নেক্সট প্ৰশ্নলৈ যাওঁ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি অৰ্থনৈতিক বিকাশ লাভ কৰা। নেক্সট প্ৰশ্ন কাগজী মুদ্ৰা যোগান ধৰা একমাত্ৰ অধিকাৰ? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি কেন্দ্ৰীয় বেংকৰ। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ভাৰতৰ প্ৰধান 14টা বাণিজ্যিক বেংক
প্রথম রাষ্ট্রীয়করণ করা হয়েছিল? ইয়ার শুদ্ধ অ্যান্সারটা হল 1969 সনত। নেক্সট প্রশ্ন, আমেরিকা যুক্তরাষ্ট্রের কেন্দ্রীয় ব্যাংকটার নাম কি? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন সি, ফেডারেল রিজার্ভ সিস্টেম। নেক্সট প্রশ্ন, দেশৰ ভিতৰত জিএসটি অনুমোদন করা প্রথম রাজ্যখনৰ নাম কি? এর শুদ্ধ অ্যান্সারটা হল অপশন ডি, অসম। নেক্সট প্রশ্ন, ভারতের কৃষিভিত্তিক দ্বিতীয় বৃহৎ উদ্যোগ? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন বি, চেনি উদ্যোগ। নেক্সট প্রশ্ন, তলৰ কোন তৈলক্ষেত্ৰৰ পৰা অসমত প্ৰথম ব্যবসায় ভিত্তিক তেল উৎপাদন প্রক্রিয়া আরম্ভ করা হয়? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন বি, ডিগবৈ তৈলক্ষেত্ৰৰ পৰা। নেক্সট প্রশ্ন, কিমান চনত প্রথম অসমত তৈলক্ষেত্ৰৰ পৰা ব্যৱসায়িক ভিত্তিক তেল উৎপাদন প্রক্রিয়া আরম্ভ করা হয়? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন ডি, 1889 চনৰ। নেক্সট প্রশ্ন, ভারতের রপ্তানি আমদানি ব্যাংক কিমান চনত স্থাপন করা হয়? অপশন সি, 1982 চনৰ জানুৱাৰী মাহত। নেক্সট প্রশ্নলৈ একবাৰো, রপ্তানি আমদানি ব্যাংকৰ উদ্দেশ্য হৈছে? ইয়াৰ শুদ্ধ অ্যান্সারটা হল অপশন ডি, উপৰৰ আটাইকেইটা। অপশন এ, ঔদ্যোগিক উন্নয়নী ব্যাংকৰ আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ দায়িত্ব। অপশন বি, রপ্তানি আৰু আমদানিৰ কাৰণে পুঁজিৰ যোগান ধৰা দেশৰ যুক্ত খণ্ডত মূলধন বিনিয়োগকারী মূলধনের যোগান ধরা। নেক্সট প্রশ্ন, অসম সমবায় এপেক্স ব্যাংক লিমিটেড স্থাপন করা হয় 1948 চনত। অপশন বি। নেক্সট প্রশ্নলৈ একবাৰো, উন্নয়নশীল রাষ্ট্রসমূহৰ জনসংখ্যাৰ ঢেৰ অংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ শুদ্ধ অ্যান্সারটা হল অপশন এ, 2/3। নেক্সট প্রশ্নলৈ একবাৰো, কোন প্রথমবাৰৰ বাবে দাৰিদ্ৰতা দূৰীকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিয়া পৰিকল্পনাটো হল? ইয়াৰ শুদ্ধ অ্যান্সারটা হল অপশন সি, পঞ্চম পরিকল্পনা। নেক্সট প্রশ্ন, রাষ্ট্রীয় গ্রাম্য স্বাস্থ্য অভিযান কার্যসূচী কোন চনত শুভারম্ভ করা হয়? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন ডি, 2005 চনৰ 2 এপ্রিল। নেক্সট প্রশ্নলৈ একবাৰো, উত্তর পূব পরিষদ গঠন করা হয়েছিল? ইয়ার শুদ্ধ অ্যান্সারটা হব অপশন বি, 1972 চনত। নেক্সট প্রশ্নলৈ একবাৰো, পৃথিবীর মুঠ জনসংখ্যার ড্যাশ বসবাস করে অর্থনৈতিকভাবে অগ্রসর অঞ্চলত? এর শুদ্ধ অ্যান্সারটা হব অপশন বি, 60%। নেক্সট প্রশ্ন, প্রথম পঞ্চবার্ষিক পরিকল্পনা সূচনা কেতিয়াৰ পৰা করা হয়? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন ডি, 1951 চনৰ 1 এপ্রিলৰ পৰা। নেক্সট প্রশ্ন, 1972 চনত গঠন হওয়া উত্তর পূব পরিষদৰ মুখ্য কার্যালয়টো কত অবস্থিত? এর শুদ্ধ অ্যান্সারটা হল অপশন সি, শিলঙত। নেক্সট প্রশ্ন, 1969 চনত ভারত সরকারে কিমানটা ব্যাংকক রাষ্ট্রীয়করণ করে? এর শুদ্ধ অ্যান্সারটা হব অপশন এ, 14টা। নেক্সট প্রশ্নলৈ একবাৰো, 1980 চনত ভারত সরকারে কিমানটা ব্যাংকক রাষ্ট্রীয়করণ করে? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন সি, 6টা। নেক্সট প্রশ্নলৈ একবাৰো, ভারতের কৃষি শিক্ষা আৰু স্বাস্থ্য অগ্রাধিকার প্রাপ্ত খণ্ডসমূহ কোনটো পরিকল্পনার? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন ডি, একাদশ পঞ্চবার্ষিক পরিকল্পনা। নেক্সট প্রশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি শিক্ষিতৰ হার আটাইতকৈ কম থকা ৰাজ্যখন? ইয়াৰ শুদ্ধ অ্যান্সারটা হল অপশন ডি, বিহার। নেক্সট প্রশ্নলৈ একবাৰো, ভারতীয় অর্থনীতিক কি অর্থনীতি বুলি আখ্যা দিয়া হয়? ইয়াৰ শুদ্ধ অ্যান্সারটা হল অপশন ডি, মিশ্র অর্থনীতি। নেক্সট প্রশ্ন, বিশ্বর মুঠ জনসংখ্যার কিমান শতাংশ লোক ভারতত বসবাস করে? ইয়ার শুদ্ধ অ্যান্সারটা হব অপশন ডি, 17.44%। নেক্সট প্রশ্ন, ভারতত সর্বপ্রথম এটিএম সেৱা আগবঢ়োৱা ব্যাংকটো কি? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন ডি, অন্ধ্র ব্যাংক। নেক্সট প্রশ্ন, 2001 চনৰ পৰা 2011 চনত দশকটোত ভারতের জনসংখ্যার বৃদ্ধির হার? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন সি, 17.64%। নেক্সট প্রশ্ন, ভারতের সর্বপ্রথম অর্থনীতি তথা বিত্ত সম্পর্কীয় সম্প্রচারের দৈনিক কাকতখনৰ নাম কি? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন এ, দ্য ইকোনমিক টাইমস। নেক্সট প্রশ্ন, ভারতীয় মুদ্রার সাংকেতিক চিহ্ন এতর আৰ্হি প্রস্তুতকর্তাজন কোন? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন এ, ডি, উদয় কুমার। নেক্সট প্রশ্ন, ভারতের কোনখন রাজ্যর জনমরি আয় সর্বাধিক? ইয়ার শুদ্ধ অ্যান্সারটা হল অপশন সি, কেরালা। নেক্সট প্রশ্ন,
ভাৰতৰ প্ৰথমটো তীখা উদ্যোগ কেতিয়া আৰু ক'ত স্থাপন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1908 চনত জামছেদপুৰত। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষত জাতীয় আয় গণনা কৰা সংগঠনটো হ'ল, ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি কেন্দ্ৰীয় পৰিসংখ্যা সংগঠন। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ জাতীয় আয়লৈ সৰ্বাধিক বৰঙণি যোগোৱাটো খণ্ডটো হ'ল, ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি সেৱা খণ্ড। নেক্সট প্ৰশ্ন, স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত জাতীয় আয় প্ৰণালীবদ্ধভাৱে গণনা কৰা প্ৰথম অৰ্থনীতিবিদজন কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ VKR ৰাও। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় সমিতি কেতিয়া গঠন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 1949 চনত অপশ্যন এ। নেক্সট প্ৰশ্ন, ভাৰতৰ নিচিনা উন্নয়নশীল দেশসমূহৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ প্ৰধান প্ৰতিবন্ধক কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ দ্ৰুত জনসংখ্যা বৃদ্ধি। নেক্সট প্ৰশ্ন, ভাৰতৰ নিচিনা উন্নয়নশীল দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰধান পূৰ্ব চৰ্ত কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি আন্তঃগাঁথনি বিকাশ। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথম 5 বছৰীয়া পৰিকল্পনা কোন চনত আৰম্ভ কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি 1949 চনৰ 1 এপ্ৰিল। নেক্সট প্ৰশ্ন, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত কোনটো বিষয়ত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি দ্ৰুত ঔদ্যোগিকৰণ। নেক্সট প্ৰশ্ন, ভাৰতত সমাজবাদী আদৰ্শত সমাজ গঠনৰ নীতি কোনখন পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত। নেক্সট প্ৰশ্ন, কোনখন পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণ আৰু আত্মনিৰ্ভৰশীলতা অৰ্জনক মূল লক্ষ্য হিচাপে লোৱা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত। নেক্সট প্ৰশ্ন, কৰ্মসংস্থা সৃষ্টি অথবা নিবনুৱা সমস্যা দূৰীকৰণে কোনখন পৰিকল্পনাত গুৰুত্ব লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাত। নেক্সট প্ৰশ্ন, কোন চনৰ ভাৰত চৰকাৰে ঔদ্যোগিক নীতিয়ে উদাৰীকৰণ আৰু গোলকীকৰণ পথ সুগম কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1991 চনত। নেক্সট প্ৰশ্ন, ভাৰতৰ 10ম পৰিকল্পনাত কোনটোৰ ক্ষেত্ৰত উন্নয়নত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি শক্তি খণ্ড। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত জনবসতিৰ ঘনত্ব সৰ্বাধিক প্ৰতি বৰ্গ কিলোমিটাৰত ইয়াত কিমানজন বসবাস কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 9340 জন। নেক্সট প্ৰশ্ন, তলৰ কোনখন ৰাজ্যত সোণৰ খনি আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ বিহাৰ। নেক্সট প্ৰশ্ন, দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে প্ৰতিজন লোকৰ বিপৰীতে পোৱা গড় আয়কে কি বোলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি জনমূৰীয়া। নেক্সট প্ৰশ্ন, ভাৰতৰ পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1950 চনৰ মাৰ্চ মাহত। নেক্সট প্ৰশ্ন, ভাৰতৰ 10ম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1 এপ্ৰিল 2002 চনত। নেক্সট প্ৰশ্ন, ভাৰতৰ 10ম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত সমাপ্ত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 31 মাৰ্চ 2007 চনত। নেক্সট প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব সৰ্বাধিক? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্ন, অসমে উত্তৰ পূৰ্বাঞ্চলৰ চাহ উৎপাদনৰ প্ৰায় কিমান শতাংশ উৎপাদন কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 91%। নেক্সট প্ৰশ্ন, চৰকাৰী বিনিয়োগ আৰু কৰ্তৃত্বপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ উৎপাদনী খণ্ড কি বোলা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ৰাজহুৱা খণ্ড। নেক্সট প্ৰশ্ন, কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকৰ হাতত ন্যস্ত কৰা হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি কেন্দ্ৰীয় বেংকৰ হাতত। নেক্সট প্ৰশ্ন, বেংক ৰাষ্ট্ৰীয়কৰণৰ প্ৰাথমিক লক্ষ্য কি আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ আগবঢ়োৱা। নেক্সট প্ৰশ্ন, বৰ্তমান ভাৰতবৰ্ষৰ উত্তৰ পূব উন্নয়ন মন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ডক্টৰ জিতেন্দ্ৰ সিং। নেক্সট প্ৰশ্ন, ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1912 চনত। নেক্সট প্ৰশ্ন,
অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1948 চনত। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। অসম বিত্ত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি 1954 চনত। নেক্সট প্ৰশ্ন, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1996 চনত। নেক্সট প্ৰশ্ন, উত্তৰ পূব উন্নয়ন বিত্ত নিগমৰ মূল উদ্দেশ্য কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি উত্তৰ পূৰ্বাঞ্চলৰ অনগ্ৰসৰ ৰাজ্যসমূহৰ ঔদ্যোগিক উন্নয়ন খৰতকীয়া কৰা। নেক্সট প্ৰশ্ন, বেংক জমা তিনি প্ৰকাৰ, তলৰ কোনটো ইয়াৰ অন্তৰ্গত নহয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি ওপৰৰ আটাইকেইটা। চলিত জমা বা চাহিদা জমা, সঞ্চয় জমা, চি